আৰু ওপৰৰ পৰা দেখা পাইছে পুৰা ভুৱনেশ্বৰ আৰু এই মন্দিৰটোলৈ নৌকা বিহাৰ কৰি নাৱত গৈ পূজা কৰিবলগীয়া হয় ইয়াত আৰু আমি এতিয়া সূৰ্য মন্দিৰৰ পৰা ডাইৰেক্ট গৈ আছো ঢলগিৰি মন্দিৰ ইয়াৰ পৰা খুব বেছি 1 কিলোমিটাৰ আৰু এতিয়া আমি ঢলগিৰি মন্দিৰত সোমাবলৈ গৈ আছো এইফালে এন্ট্ৰি আৰু আপোনালোকে যদি বাছত বা ট্ৰেভেলাৰ যাবলৈ বিচাৰে তেতিয়াহ'লে পাৰ হেড 60 টকাকৈ লয় কিন্তু আমি গাড়ীখনকে লৈ যাম এতিয়া এখন গাড়ীখন তো গাড়ীখন লৈ গ'লে মানে গোটেই গাড়ীখনত 200 টকা দিব লাগে সেইকাৰণে আমি গাড়ীখন লৈ যাওঁ আকৌ এক্সচেঞ্জ নকৰোঁ আৰু বেলেগ হেৰি কৰি থাকোঁ টাইমো লাগিব কাৰণ তাত গাড়ীখন ফুল হ'লেহে আপোনালোকক নিব সেইকাৰণে আমি এই গাড়ীখনে লৈ যাম এতিয়া বলক ভিতৰত কি কি আছে কি কি নাই আপোনালোকক দেখাম আৰু ভিডিঅ'কেইটা মই পাৰ্টকৈ দেখাম দীঘল কৰি দিলে আপোনালোকে চাইও বেয়া পাব তো চাই থাকক ভিডিঅ' আৰু ইয়াতে এটা কথা কওঁ মোৰ এটা ভুল হৈছিলে ঢলগিৰি নহয় ঢলগিৰি মন্দিৰ এই মন্দিৰটো বুদ্ধদেৱক সমৰ্পিত হয় আৰু এই মন্দিৰটো এটা শান্তি স্তূপ হয় যাব লাগিব এন্ট্ৰি দেখিছে আৰু এই মন্দিৰটো অলপ পাহাৰৰ ওপৰত আছে আপোনালোকে অলপ খোজকাঢ়িব লাগিব আৰু পৰিৱেশটো খুব সুন্দৰ আৰু যিহেতুকে এইটো শান্তিৰ স্তূপ সকলোৱে শৃংখলাবদ্ধভাৱে আৰু ইয়াত কোনো হাই হুলস্থুল কোনো নকৰে আৰু জানে বুদ্ধদেৱৰ মানে তেওঁৰ নেচাৰটো কেনেকুৱা ধৰণৰ আৰু ইয়াতে পূজা চূজা নকৰে বাৰু তেওঁলোকে অকল নিজৰ মনৰ ইচ্ছাবিলাক তেওঁলোক মনে মনে প্ৰাৰ্থনা কৰিব পাৰে তেনেকুৱা ধূপ চাকি জ্বলাই ইয়াত প্ৰাৰ্থনা নকৰে বাৰু আৰু এইফালে দেখিছে এখন দয়া নদী যিখন নদীৰ ওচৰতে কলিংগ যুদ্ধ হৈছিল তাত মানে ইমানে মানুহ মৃত্যু হৈছিল যে নদীখনৰ পানী ৰঙা হৈ গৈছিল বুলি আৰু ওচৰতে আছে ভুৱনেশ্বৰ মেইন চিটি আৰু ইয়াৰ ওচৰতে আছে এয়াৰপোৰ্ট আৰু এয়াৰপোৰ্ট ঢলগিৰিৰ পৰা এয়াৰপোৰ্টলৈ খুব বেছি 3 কিলোমিটাৰ আছে আৰু এই শান্তিৰ স্তূপটো বুদ্ধদেৱৰ শান্তিৰ স্তূপটো ঢলি পাহাৰত বনোৱাৰ কাৰণে ইয়াক ঢলগিৰি শান্তি স্তূপ নামেৰে জনাজাত বা সকলোৱে ঢলগিৰি বুলি ইয়াক কয় আৰু ঢলগিৰি মন্দিৰৰ এইফালে আছে শিৱ মন্দিৰ আৰু এইফালে আপোনালোকে এনেকুৱা ৰস চখ খাব পাৰে আৰু কুঁহিয়াৰৰ দোকান চোকান আছে ইয়াতে দেখিছে উল্টা হৈ গয়া জোতা ये हो गया জুচ আৰু আকৌ এবাৰ আপোনালোক ভালকৈ দেখাইছো এইখন হৈছে দয়া নদী যিখন নদী কলিং যুদ্ধত গোটেই পানী ৰঙা হৈ গৈছিল সেইকাৰণে অশোক ৰজাই শান্তিৰ প্ৰতীক হিচাপে এই ঢলগিৰি মন্দিৰটো ইয়াত স্থাপন কৰিলে যিটো হৈছে এটা শান্তিৰ প্ৰতীক আৰু ইয়াত বুদ্ধ ধৰ্মৰ ছবি অঁকা আছে ঢলগিৰি মন্দিৰৰ সন্মুখত এনেকৈ অটো ৰখাই থৈ দিয়া পাব যিসকলে আপোনালোকক ক'ব যে অলপো খোজ কাঢ়িব নলগাকৈ ওপৰত উঠাই দিম বুলি কিন্তু অটো নল'ব ওচৰতে মন্দিৰ ভাগ আছে 300-400 এনেই যাব খাবলৈ সোমালো এইখন ধাবাত তো এইখন ধাবাতে খাই মেলি লওঁ তাৰপিছত ইয়াৰ পৰা ওলাম ক'ত কি চাম আপোনালোকক দেখাই থাকিম চাই থাকিব আৰু ইয়াত নন ভেজ ভেজ দুইটা পায় এইফালে আছে এইফালে নন ভেজ দেখিছে আৰু এইফালে পুৰা ভেজ সোমাই যাওঁ ভিতৰলৈ আহিছোঁ এইটো লিংগৰাজ মন্দিৰ কিন্তু ভিতৰত মোবাইল চোবাইল নিব নিদিয়ে দেখিছোঁ জগন্নাথ টেম্পলৰ নিচিনা ছেইম আৰু লিংগৰাজ এইটো এটা হৈছে পবিত্ৰ ধাম জগন্নাথ টেম্পল আৰু ছান টেম্পল হোৱাৰ চবতকৈ আগতে এই লিংগৰাজ টেম্পলৰ ইয়াত স্থাপন হৈছিলে তাৰ পাছতে জগন্নাথ তাৰ পাছতে ছান টেম্পল তো ইয়াৰ পৰা মোবাইল চোবাইল সোমাব নিদিয়ে বুলি ক'লোৱে কিমান ভিৰ হৈছে চাওকচোন আৰু এতিয়া আমি ইয়াত সোমাম আৰু লিংগৰাজ টেম্পলটো ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি মন্দিৰ হয় আৰু এইটো শিৱক সমৰ্পিত আৰু এই জলাশয়ডোখৰ নাম হৈছে বিন্দুসাগৰ এইকাৰণে কয় যেতিয়া পাৰ্বতীৰ পিয়াহ লাগিছিল তেতিয়া শিৱই ত্ৰিশূলডাল মাৰি ইয়াত জলাশয় এটা সৃষ্টি কৰিছিল আৰু এই জলাশয়খিনি পবিত্ৰ কৰিবৰ কাৰণে পৃথিৱীৰ প্ৰতিটো কোণৰ পৰা প্ৰতিটো জেগাৰ পৰা শিৱই পানী অলপকৈ আনি ইয়াত ঢালিছিল আৰু পবিত্ৰ কৰিছিল আৰু ইয়াতেই পাৰ্বতীয়ে পানী খাইছিল তো ভিতৰত দেখিছে আৰু পানীৰ ভিতৰত এইটো হৈছে মন্দিৰ আৰু ইয়াকে কয় বিন্দুসাগৰ আৰু বুনকৈ ভৰাৰ কাৰণে ইয়াক বিন্দুসাগৰ বুলি কোৱা হয় আৰু এই বিন্দুসাগৰ অৰ্থাৎ এই মন্দিৰটো ডাইৰেক্ট লিংগৰাজৰ লগত কানেকশ্যন আছে আৰু এইটো পুখুৰী এয়া কাছ দেখিছে আজি লাইফত প্ৰথম কাছ দেখিলোঁ কৃষ্ণ আৰু এই জলাশয়টো লিংগৰাজ মন্দিৰৰ ওচৰতে আছে আৰু এই জলাশয়টো ভুৱনেশ্বৰৰ আটাইতকৈ ডাঙৰ জলাশয় বুলি জলাশয় হিচাপে জনাজাত আৰু পানীৰ মাজত মন্দিৰটো দেখিছে যে তাত ৰাতিপুৱা গধূলি নাৱত গৈ পূজাৰীয়ে পূজা কৰে চাকি বন্তি জ্বলাই মোৰ পাছফালে দেখিছে সেয়াই আৰু
আৰু ইয়াৰ পৰা আমি পোনে পোনে গৈ আছোঁ উদয়গিৰি খণ্ডগিৰি গুহাকেইটা চাবলৈ, যিকেইটা গুহা হৈছে 2000 বছৰ পুৰণি। তো তালৈ গৈ আছোঁ আমি।